सनितपुर जिल्ला ढेकियाजुलिनि मुंख्लं मनबर नाथ सोरखारि देहा फाहामसालियाव सानजौफुनि 1 रिंगा 30 मिनिट समसिम गैया सासेबो डक्टर। जायनि जाहोनाव जाब्रबथाय जानानै गोब्राबै जोखोम जानाय सुबुंखौ डाक्टर गैयैनि थाखाय फिदिंनानै लांनो गोनां जादों। बे जाथायखौ मिथिनानै मोननायनि उनाव माहारियारि बजरं दलोनि माखासे दैदेनगिरि सोद्रोमाफोरा देहा फाहामसालियाव फैनानै खामानियाव लेहेम खालामनाय साफ्रोम डक्टर आरो साख्रिआवलाफोरनि सायाव गोख्रों राहा लानांगौ होनना दुंहाव थासारि खालामफैयो। অলপ আগতে এজন আপোনাৰ এক্সিডেণ্ট পেচেণ্ট আপোনাৰ মোটামুটি 1 ঘণ্টা হ'ল এটা এক্সিডেণ্ট পেচেণ্ট এজন আহিছে একদম অৱস্থা ক্ৰিটিকেল ইয়াতে কোনো ধৰণৰ ডক্টৰৰ ব্যৱস্থা নাই আৰু বিশেষকৈ ইয়াৰ যিসকল আমাৰ নাৰ্ছ আছে তেওঁলোকেও আমাক ক্লিয়াৰলি ক'ব বিচৰা নাই যে ইয়াতে ডক্টৰ আছে না নাই উল্টা আমাকেহে বেয়াকৈ কয়। এই হ'ল আমাৰ স্বাস্থ্য বিভাগৰ হেমাহি। এওঁলোকৰ আজি নতুন বছৰ আমি জানো নতুন বছৰ হয়তো অলপ সময় লাগে কিন্তু আপোনালোকে এটা মেনেজ কৰক ডক্টৰ এজন থৈ আপোনালোকে কৰক না ফূৰ্তি কৰক নাই কোনো নাছিলে লাষ্টতে এতিয়া এই জাষ্ট আৰু এজন পেচেণ্ট আছিলে ইয়াতে আপোনাৰ এই অলপ আগতে গ'ল জাষ্ট 2জন পেচেণ্ট আমি পাইছোঁ আহি এওঁৰ আপোনাৰ হাতত দুখ পাইছে এতিয়া ৰেফাৰ দি দিছে তেজপুৰলৈ। এইটো ইয়াকো ট্ৰিটমেণ্ট কৰা নাই খালি লিখি কাগজ এটা যেনে যেনে দি তেওঁক ৰেফাৰ কৰিছে তেজপুৰলৈ। আজি যদি ইয়াতে আমাৰ যদি ডক্টৰ নাথাকে আমাৰ ইয়াতে যদি কোনো ধৰণৰ স্বাস্থ্য বিভাগটো যদি এনেকৈ যদি চলি থাকে তেতিয়াহ'লেতো দেখোন আমাৰ প্ৰত্যেকটা কাম তেজপুৰত কৰিব লাগিব নহ'লে ইয়াৰ পৰা পলাব লাগিব ক'ৰবাত যাব লাগিব। চৰকাৰে ইয়াত চকু দিব লাগে দৃষ্টি দিব লাগে। আমি বিচাৰিছোঁ যে এই আমাৰ এইটো যে প্ৰাথমিক চিকিৎসালয় ইয়াতে সকলো ধৰণৰ আমাৰ চিকিৎসা যেন ভালকৈ হয় আমি তাকে চৰকাৰৰ ওচৰত প্ৰাৰ্থনা কৰিম যে আমি আবেদন জনাম তেখেতক। আৰু এইবোৰ যিবিলাক ডক্টৰ আছে 1 ঘণ্টা 2 ঘণ্টা লেটকৈ আহে পাণ বিড়ি চিগাৰেট খাই থাকে এইবিলাক কি কথা ইয়াতে কয় এইবিলাক কথা আপোনালোকে শুনিলে ক'ব যে এওঁলোকে কি এইটোকে আমাৰ স্বাস্থ্য বিভাগৰ পৰিচয় নেকি এই কি স্বাস্থ্য বিভাগৰ ভদ্ৰতামি নেকি। আমাৰ অসম চৰকাৰটো এটা স্বাস্থ্য বিভাগক আমি এটাই অনুৰোধ জনাম আহ্বান কৰিম যে এওঁলোক আমাৰ এই যে অসমাৰী স্বাস্থ্য কেন্দ্ৰ আছে আমাৰ ঢেকিয়াজুলি যে 30 বেড আছে তেওঁৰ ওপৰত অলপ দৃষ্টি দিব লাগে নহ'লে কিন্তু আমি পথত আহিবলৈ বাধ্য হ'ম। আমি ৰাষ্ট্ৰীয় বজৰং দল কিন্তু তেওঁলোকৰ ওপৰত আমি প্ৰতিবাদ সাব্যস্ত কৰিম। गुबुन फारसेथिं बे जाथायनि सायाव मुंख्लं मनबर नाथ सोरखारि देहा फाहामसालिनि नार्स आरो गुबुन मावख'गिरिफोरा खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। सार माने तेजपुৰৰ পৰা আহে सार কেতিয়াবা মানে হঠাৎ লেট হৈ যায়। আজি ইনফৰ্ম কৰা হৈছিলে হৃদয়জিৎ ছাৰে 1:45 মানত এৰিছে বোলা। তাৰপিছত ছাৰক এইফালে ইনফৰ্ম কৰা হ'ল তেতিয়া ছাৰে কৈছে গৈ আছোঁ মোৰ অকণমান গাড়ীত তেল চেল ভৰাবলগীয়া আছে এনেকৈ কৈ পেলাই অকণমান লেট হ'ল আৰু এইটো সদায় নহয় কেতিয়াবা হয় ছাৰৰ লেট কিন্তু ছাৰে জল্দিয়ে আহে। নাই এইটোতো নহয় এইখিনি টাইম মানে অকণমান টাইম গেপছ হ'ব পাৰে কিন্তু মানে ছাৰ আজি অকণমান দেৰি হ'ল মানে ছাৰ তেজপুৰৰ পৰা আহেতো তেল চেল ভৰোৱা কিবা এটা এনেকুৱা হেৰি হৈছে আৰু মানে ঘটনাটো কি আধা ঘণ্টাৰ ভিতৰত মানে এইখিনি হৈ গ'ল আৰু সেইটোৱে কথা। আমাৰ চিষ্টাৰবিলাকে ড্ৰেছিং চেচিং কৰি ইনজেকশ্যন যিটো মানে জানিছে কৰিছে সেইখিনি যিখিনি পাৰিছে সেইটোৱে এটা গণ্ডগোলৰ সৃষ্টি হৈছে তীব্ৰ গণ্ডগোল আৰু ঘূৰি যাবলগীয়া হৈছে। আপোনাৰ ডিউটি কেইটাৰ পৰা আছে? মোৰ ডিউটি এনে 2 বজাৰ পৰা ৰুটিন মতে 1:30 বজাৰ পৰা কিন্তু মই সদায় 2 বজাতে বহোঁ। আজি মানে গাড়ীখনৰ অলপ গণ্ডগোলৰ কাৰণে আধা ঘণ্টামান লেট হৈছে 2:30 মই পাইছোঁহি। চিকিৎসক নাছিলে আচলতে 1:30 বজাত যিজন গুচি যায় তেওঁ আচলতে আধা ঘণ্টামান অকণ ৰ'ব লাগে মই অহালৈ। তেওঁ নৰৈ ভুল কৰিছে সেইটো তেওঁৰ ভুল কিন্তু মইতো টাইমমতে আহিছোঁ খালি ৰাস্তাত অলপ দেৰি হ'ল মানে মই গাড়ীহে আহোঁতেও মোক 1 ঘণ্টামান লাগে ঘৰৰ পৰা গতিকে সেই ৰাস্তাত জাম হোৱাৰ কাৰণে অকণ মোৰ আধা ঘণ্টা লেট হৈ গ'ল আজি সেইটোৱে কাৰণ আৰু গণ্ডগোলৰ মই আহি চাই দিলোঁ যিটো গণ্ডগোল সৃষ্টি হৈছিলে লাহে লাহে ঠিক হৈ গ'ল বাৰু লাহে ঠিক হৈ গ'ল। আহি পৰে নাই মই টাইম মতে আহিম বুলি কথা দিছোঁ। মই অলপ লেট হৈছেতো আজিৰ পৰা মই সদায় সময়মতে আহিম। নাটক কৰে ৰাতিপুৱা মোৰ লগত তেনেকুৱা কৰিছে। হেল্ল' মাৰ হেল্ল' ডক্টৰ তুমুকে দিছে কোনে লিখি দিছে ডক্টৰটো নাই কোনে লিখি দিছে
লিখি দিছে কাগজ লিখি দিছে কাগজ এইটো ডক্টৰেহে লিখিব ডক্টৰে নাই ডক্টৰে নাই থব নেকি এতিয়া ৰখি পেলাই থাকিলে আকৌ ডক্টৰ আহোঁতে আহিব তোমালোকে ৰখি থাকিবা হেৰি হ'লে পিছত পেচেণ্টৰে কৈছে এইটো এনেও ইয়াত নিচিলা তুমি ভিডিঅ' কৰিব নালাগে ভিডিঅ' কৰিলেও আমি